বন্ধুসকল আপোনালোক কোনোবাই যদি নতুন বাইক বা স্কুটি হওক বা গাড়ী ল'ম বুলি ভাবি আছে আপোনালোকে কিছুমান বস্তু একেবাৰে মন কৰিব ডিলাৰৰ পৰা ল'লেও নতুন গাড়ী আমি আসলে সেকেন্ড হ্যান্ড গাড়ী ল'লে যিমানখিনি কাগজ পত্ৰ চাওঁ কিন্তু ডিলাৰত গ'লে সেইবিলাক বস্তু আমি নাচাওঁ কোনটো ফাইনেন্স কৰিছে কি কৰিছে কিমান ৰেট অফ ইন্টাৰেষ্ট লগাইছে এইবিলাক বস্তু চাব লাগে নহলে বিৰাট ঠক খাই যাব তেনেকুৱা মোৰ ভাইটি এটা লগতে হ'ল ই এতিয়া এখন স্কুটি লৈছিলে 1,15,000 টকা এন্ট্ৰক আৰু সি 15,000 টকা ডাউন পেমেন্ট দিছে ডাউন পেমেন্ট এটো ৰিচিভ আছে মোৰ ওচৰত এটো দেখিছে 15,000 টকা সি ডাউন পেমেন্ট দিছিলে 15,000 টকা ডাউন পেমেন্ট দিয়াৰ পিছত তাৰ লোনটো হ'ব লাগে ধৰ 1 লাখ টকা 1 লাখ টকা ইয়াতে প্ৰসেসিং ফিজ কিবা কিবি লাগিছে বাৰু এইখিনি ধৰক এটো দেখিছে প্ৰসেসিং ফিজ লাগিছে 1235 টকা ডকুমেন্টেশন চাৰ্জ লাগিছে 3,128 টকা এটো কিবা লাইফ ইন্সুৰেন্স এটা কৰিছে 768 এইকিটা লাগিছে এইকিটাও ইয়াতে আপোনাৰ 1,04,568 रुपीस লোন এমাউন্ট দেখিছে ইয়াৰ পৰা এইকিটা বস্তু মাইনাস হৈ পিনি 1 লাখ মান টকা ধৰক আপোনাৰ ডিলাৰত পেমেন্ট হৈছে আৰু ইয়াত যোনটো ৰেট অফ ইন্টাৰেষ্ট লাগিছে হেতু শুনিলে আপোনালোকে আচৰিত খাব 13.4 মই নিজেও বাইক লৈছো বা আপোনালোক সকলোৱে লৈছে বাইক হওক বা স্কুটি হওক গাড়ী হওক 13.4 মানে বহুত বেছি ইন্টাৰেষ্ট লগাইছে আৰু এনেকুৱা বহুত মানুহৰ লগত হৈ থাকে বহুতে নেচায় আচলতে লোনটো ইএমআই কাটি থাকে আৰু বহুতো এনেকুৱাও হয় কিছুমানে কি কৰে মোৰ লগতো হৈছে এডভান্স ইএমআই লৈ লয় কিছুমানে কেছ আপোনালোকৰ লোনটো হোৱাই নাই কিন্তু এডভান্স ইএমআই এটা দুটা লৈ লয় মোৰ লগতো তেনেকে এটা এডভান্স ইএমআই লৈ লৈছিল আগত যেতিয়া মই বাইকখন লৈছিলো কিন্তু পাছত যেতিয়া মই গম পালো যে সদায় লোন নাম্বাৰটো লৈ পিনি যিটো আপুনি লোন কৰিব যিটো বেংকৰ হওক বা ফাইনেন্স কোম্পানী হওক তাৰ যোনটো এপ থাকে এপটোত আপোনালোকে লোন নাম্বাৰটো মাৰি চালে লোনৰ গোটেই ডিটেইলছটো পাই যাব আৰু সেই বস্তুটো একদম জৰুৰী মানুহে আচলতে লোনটো কৰি পিনি এইবোৰ বস্তু নেচাই আছে আৰু এইটো কিন্তু বহুত চাবলগীয়া কথা আৰু ইয়াৰ এতিয়া আপোনালোকে দেখিছে 4,103 টকা ইএমআই আহিব মানে এইটো হিচাপত আপোনালোকে চাবলৈ গলে 1 লাখ টকাৰ আপোনাৰ লোনত তাৰ ইন্টাৰেষ্ট হ'বগে কমেও 48,000 49,000 মান হ'বগে ধেমালি ইন্টাৰেষ্ট নেকি 3 বছৰৰ কাৰণে মই নিজে লৈছো 3 বছৰৰ কাৰণে 80,000 টকা লোন HDFC বেংকৰ পৰা মোৰ ইন্টাৰেষ্ট লাগিছে 19,000 কিমান টকা তেতে ইয়াৰ খুব বেছি 1 লাখ টকাত হ'ব লাগিছিলে মই খুব বেছি কৈছো ধৰক 25,000 টকা বা 28,000 টকা কিন্তু ইয়াৰ লাগি আছে 49,000 তেতে কিমান বেছি লাগিছে এবাৰ ভাবিছো তেতিয়া মই এটা লগৰ এটা আছিলে তাৰো ফাইনেন্স কোম্পানী আছে তাকো মই সুধিছিলো যে এনেকুৱা বস্তুটো কেলে হৈছে ঠিক এইটোৱে ক'লে যে এইটো বস্তু আচলতে যে ফাইনেন্স কোম্পানীবোৰে যিমানটো বেছি ৰেট অফ ইন্টাৰেষ্ট লগাই পিনি লোনটো কৰাই দিব পাৰে যোনে কৰাই দিব সি ভাল এটা ইনচেন্টিভ পায় সেইটো কাৰণে যিমান পাৰে মানুহক ৰেট অফ ইন্টাৰেষ্টটো বঢ়াই দিয়ে আৰু সেইটো কাৰণে আপোনালোকৰ যদি গাড়ী গুৰা লয় অলপ কিছুমান বস্তু সাৱধান হ'ব মানে কাগজ পত্ৰবিলাক চাই ল'ব লাগে লোনটো কৰাৰ আগত লোনটো হৈ গ'ল আৰু একদম মেইলটো দিয়াটো বহুত জৰুৰী মেইলটো যেতিয়া আপোনালোকে দি দিব মেইলত গোটেই ডিটেইলছ খিনি আহি যায় আচলতে আৰু বহুতে মেইলটো নিদিয়ে যোনে লোনটো কৰি দিয়ে সি মেইলটো নিদিয়ে নাম্বাৰটো দি থৈ দিয়ে কিন্তু সেইটো নহয় মেইল আইডিটো দিব মেইলটো দিলেহে আপোনালোকে গোটেই ডিটেইলছটো তাত পাব আৰু পাৰিলে বেংকৰ ফাইনেন্স কৰিব লাগে HDFC আছে IDFC আছে SBI আছে এনেকুৱা ফাইনেন্স কৰিব লাগে আৰু সেইবিলাকৰ ৰেট অফ ইন্টাৰেষ্টটো বহুত কম হয় আৰু ই যদি এতিয়া এই মুথুত কেপিটেলত নকৰি যদি HDFC হওক বা SBI যদি কৰিলেহেঁতেন ইয়াৰ ৰেট অফ ইন্টাৰেষ্টটো বহুত কমি গ'ল ইয়াৰ এতিয়া যোনটো 13.4 লাগি আছে এইটো কমেও 9% বা 10% হ'ল তেতিয়াও বহুত পইচা ইয়াৰ বাচি গ'লহেঁতেন আৰু এইবিলাক বস্তু বহুতে জানে আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই বনাইছো